Hi guys, Assamese Kitchen আৰু ডেইলি লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো পচলা আৰু মচুৰ দাইলৰ এখন গ্ৰেভিৰ ৰেচিপি। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিব। তাৰ কাৰণে মই এখন কেৰাহী পাতি লৈছো আৰু তাত দিছো অলপমান সৰিয়হৰ তেল। তেল গৰম হৈ আহিলত তাত দিছো মই এখিলা তেজপাত। এটা মিডিয়াম সাইজৰ পিয়াজ মই সৰু-সৰুকে কাটি ৰাখিছিলো সেইখিনিও মই ইয়াত দি দিছো। এতিয়া পিয়াজখিনি মই ভালদৰে অলপ সময় ভাজি থাকিম। পিয়াজ ভজা হৈ গল আৰু ইয়াত মই দি দিছো মই কাটি ৰখা পচলাখিনি। মই পচলাখিনি একেবাৰে মিহি কৰি কাটিছিলো। অলপমান মচুৰ দাইল মই তিয়াই ৰাখিছিলো আৰু সেইখিনিও মই ইয়াত দি দিছো। এটা মিডিয়াম সাইজৰ আলু সৰু-সৰুকে কাটি ৰাখিছিলো সেইখিনিও মই ইয়াত দি দিছো আৰু গোটেইখিনি মই ভালদৰে মিহলাই লৈছো। এতিয়া ইয়াত দিছো মই অলপমান হালধি, সোৱাদ অনুসৰি নিমখ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই অলপ সময় মই ভাজি লৈছো। এতিয়া ইয়াত দিছো মই অলপমান নহৰু। মই নহৰুখিনি মিহি-মিহিকে কাটি লৈছিলো। মই গোটেইখিনি দি দিয়া নাই, অলপমান ৰাখি দিছো আৰু দিছো অলপমান জলকীয়া। এতিয়া আকৌ মই গোটেইখিনি ভালদৰে মিহলাই দিছো। আৰু এতিয়া মই 5 মিনিট মানৰ কাৰণে ঢাকি ৰাখি দিম মিডিয়াম ফ্লেমত। 5 মিনিটৰ পাছত আকৌ এবাৰ মই ভালদৰে লৰাই দিছো। আকৌ মই 2 মিনিট মানৰ কাৰণে ঢাকি ৰাখিছো। এতিয়া 2 মিনিটৰ পাছত মই আকৌ ভালদৰে এবাৰ লৰাই দিছো। আৰু ইয়াত দিছো মই অলপমান গৰম পানী। আৰু এতিয়া গোটেইখিনি ভালদৰে মিহলাই দিছো। এতিয়া আকৌ মই 5 মিনিট মানৰ কাৰণে ঢাকি ৰাখি দিম যাতে আলু আৰু পচলাখিনি ভালদৰে সিজে। এয়া মাজতে মই আকৌ এবাৰ লৰাই দিছো। এয়া মোৰ আলু আৰু পচলাখিনিও ভালদৰে সিজি আহিছে। এতিয়া মই ইয়াত অলপমান পানী যোগ কৰি দিম যিহেতু মোক অলপমান বেছিকে গ্ৰেভিৰ প্ৰয়োজন। আৰু এতিয়া মই ইয়াত বাকি ৰৈ যোৱা নহৰু আৰু জলকীয়াখিনি দি দিছো। আৰু ইয়াত দিছো অলপমান মিট মছলা। এতিয়া মই আকৌ ভালদৰে গোটেইখিনি মিহলাই দিছো। 5 মিনিট মানৰ কাৰণে আকৌ মই ভালদৰে উতলিবৰ কাৰণে ঢাকি ৰাখি দিছো। এয়া মাজতে আকৌ এবাৰ মই ভালদৰে লৰাই দিছো। আকৌ মই ঢাকি ৰাখিছো। এয়া মোৰ পচলা আৰু মচুৰ দাইলৰ গ্ৰেভিকন ৰেডি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি অলপ সময় ৰাখি দিছো। এতিয়া মই অলপ সময় ৰখাৰ পাছত এয়া মোৰ গ্ৰেভি। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে। থ্যাংক ইউ।